ৰঞ্জিতৰ কথাটো তেখেতসকলে কিয় আহিছে আনে আমি নাজানো, কিন্তু লোকেল হিচাপে আমাৰ এটা মানুহৰ এটা কিবা আছে যে কি ক'ব এইটো নিজস্ব আছে আমাৰ সকলোৱে এতিয়া কৈ আছে যে বাহিৰৰ পৰা যি মানুহ আহিছে, বাহিৰৰ পৰা যি ইয়াত টিকেট লৈ পেলাই যে UPPL দিছে, যে জাগাটো বিক্ৰী কৰিছে, আমাৰ লোকেল UPPL বেলেগৰ জাগাটো বিক্ৰী কৰি দিছে। হাজাৰ হওক নিজৰ জাগা বুলি থাকে এটা। UPPLত মানে একো নাজানা এনেকুৱাটো নাছিলে, বহুত শিক্ষিত ল'ৰা ছোৱালীবিলাক আছে। UPPLৰ মানুহবিলাকেও কমচে কম লোকেলৰ যদি দিলে হয়, মোৰ কম্পিটিশ্যন হ'লো হয় আৰু কি, যিটো লোকেল হিচাপে। কিন্তু বাহিৰত আমাৰ নিজস্ব বাহিৰৰ আছে, তো সেইটো কাৰণে মই ভাবোঁ যে ৰাইজে লোকেল হিচাপে মোক বেছি ফেভাৰ কৰিব আৰু গোটেই বস্তুটো ষ্টাডি কৰি পেলাই আমি পালোঁ। অলৰেডি BPF হিচাপে মই জিকিলোঁ। স্ক্ৰুটিনি আমাৰ 4 তাৰিখ 1টা বজাত আছে। স্ক্ৰুটিনিটো আৰু প্ৰব্লেম নাই, কিন্তু নেম নীতি আছে। মই আহিলোঁ। তো আমাৰ বিজনেছ সাব ডিভিজনৰ 4টা আছে, বাকী খাজুলগাঁও 3টা 7টা। আজি খাজুলগাঁও আমাৰ হাগামা ছাৰো দিব, পানীৰাম ব্ৰহ্ম দিব, তাৰপিছত আমাৰ সুচিন্দা দিব, বাকী আমাৰ এইফালে ধীৰাজ যিমান আছে আৰু জাংগিলা, তাৰপিছত কলিলুৰ দা, মই প্ৰথমতে দিলোঁ, মোৰ শেষ হ'ল। তো আপোনালোকে জানে ফিল্ডত অলপ সুধিব ফিল্ডত কেনেকুৱা, কি ধৰণৰ ফিল্ডটো কেনেকুৱা আছে, তাৰ কেনেকুৱা আছে, সেইটোতো মই এতিয়া ক'লেও নহ'ব। তো মই আশাবাদী যে ভাল ভোটৰ ব্যৱধান ডিফাৰেঞ্চত মই জিকি যাম, এইটোৱে আশা কৰিছোঁ। এইটো সিহঁতৰ বেপাৰ কি কৰিছে কৰা নাই, নেম নীতি আছে, যাব পাৰে আহিব পাৰে, কিন্তু নিজৰ সমষ্টি নিজে মান সন্মানৰ কথা আছে, যে নিজৰ সমষ্টিটো এৰি পেলাই ক'ৰবা বাওকুংগী ক'ৰবা আৰু নিচিমাত ডাবল খেলিছে। আৰু সিহঁতৰ যি আগৰ পৰা কাম কৰি অহা, ছেক্ৰিফাইচ কৰি অহা বহুত UPPLৰ মানুহবিলাক আছে, এখেতসকলে পোৱা নাই। লিডাৰটো সকলোৱে হ'ব পাৰে, কিন্তু স্ক'প পালেহে কৰিব লিডাৰ। যদি স্ক'পে নাপায় কেনেকুৱা লিডাৰ? সকলোকে চান্স দিব লাগিব। এটা সমষ্টিত দিলেও বেলেগ কথা আছিল, মোৰ সমষ্টিত অকলে দিলেও ভাল আছিলে, নহ'লে বাওকুংগী দিলেও ভাল আছিলে। সিহঁতৰ মাজত চিৰাং দৰৱ চাওক, ডক্টৰ চাংৰাং ব্ৰহ্ম কেনেকুৱা মানে ৰিয়েক্ট কৰি আছে, বহুত ৰিয়েক্ট কৰি আছে এতিয়া। তো এইখিনি কথা, বেলেগৰ পাৰ্টিটো বেছি কোৱাও লাভ নাই। মই হিচাপে নিচিমা সমষ্টি হিচাপে মোৰ ভাল, এইটো ঠিক মই ক'ম। পিছত লগ পাম, জিকাৰ পিছত নেকি? সহায় কামনা কৰিলোঁ, ধন্যবাদ।